পশ্চিম কাৰ্বি আংলঙৰ উলুকুঞ্জি বৰমাৰজং গাঁৱত উপস্থিত মুখ্যমন্ত্ৰী কাৰ্যালয় এটা সজাতি দল গাঁওবাসীয়ে কৰা স্বচ্ছতাৰ নিৰ্দেশক শলাগ ল'লে দলটোৱে গৃহ সমষ্টিৰ বিতুং ৰেংথেমাত মুখ্য কাৰ্যবাহী তুলিয়াম ৰংহাঙৰ বিশাল জনসভা আঠুৱা আদিৰ লগতে প্ৰতিশ্ৰুতি উপহাৰ দিলে সভাত উপস্থিত সহস্ৰাধিক জনতা পৰিষ্কাৰ ভাৰত সেউজ ভাৰত এই কাৰ্যসূচী গ্ৰহণ কৰিলে বোকাজান মহকুমাৰ অন্তৰ্গত তিলাউজানত নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ পশ্চিম কাৰ্বি আংলঙৰ পাহাৰৰ শীৰ্ষত চলিছে স্বচ্ছতাৰ অভিযান স্বাধীনতা 70 বছৰৰ পিছত মুখ্যমন্ত্ৰী কাৰ্যালয় এটা সজাতি দলে বুজ ললেহি বৰমাৰজং গাঁৱত জিলাখনৰ ভিতৰতে স্বচ্ছ গাঁও ৰূপে পৰিচিত উলুকুঞ্জি বৰমাৰজং গাঁও উলুকুঞ্জি বৰমাৰজঙত চলিছে স্বচ্ছতাৰ অভিযান পশ্চিম কাৰ্বি আংলং জিলাৰ ভিতৰতে স্বচ্ছতাৰ নিৰ্দেশন দাঙি ধৰিছে গাঁওখনে বাটপথ ঘৰদুৱাৰ সকলোতে কেৱল স্বচ্ছতা গাঁওবাসীয়ে বৰ্জন কৰিছে প্লাষ্টিক সামগ্ৰী অতিকৈ পিছপৰা গাঁওখনৰ লোকসকলে এতিয়া স্বচ্ছতাৰ ভাষা সেয়েহে স্বাধীনতাৰ 70 বছৰৰ পিছত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এটা সজাতি দলে আহি বুজ ল'লে বৰমাৰজং গাঁৱত পশ্চিম কাৰ্বি আংলং জিলাৰ বৰমাৰজং গাঁওখনে জিলাখনৰ ভিতৰতে গাঁও ৰূপে চিহ্নিত হৈছে য'ত পৰিষ্কাৰ তাতে সংস্কাৰ বোলা চৰকাৰৰ শ্লোগানে এতিয়া সাফল্যমণ্ডিত কৰিছে গাঁওবাসীয়ে সেয়েহে অসম চৰকাৰৰ মাই গৰ্ভত অসমৰ অধীনত ক্লিন এণ্ড গ্ৰীণ নামৰ স্বচ্ছতাৰ সজাগতামূলক এক সভা উলুকুঞ্জি বৰমাৰজং গাঁৱত অনুষ্ঠিত হৈ যায় পৰিৱেশ আৰু বন বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ চন্দ্ৰকান্ত বসুমতাৰীয়ে মুখ্য অতিথি ৰূপে উপস্থিত থাকি পৰিৱেশ সংৰক্ষণ আৰু স্বচ্ছতাৰ সম্পৰ্কে জনসাধাৰণক সদায় সজাগ থাকিবলৈ আহ্বান জনায় তিৱা জনগোষ্ঠীয় বিভিন্ন লোকনৃত্য গীতেৰে সমৃদ্ধ উক্ত সভাত বিধায়ক ডক্টৰ মানসিং ৰংপিয়ে উপস্থিত থাকি গাঁওবাসীক প্লাষ্টিক সামগ্ৰী বৰ্জন উপকাৰিতাৰ বিষয়ে সজাগতামূলক ভাষণ আগবঢ়ায় সভাখনত কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ সদস্য ডি উফিং মাছলায়ে কয় যে স্বচ্ছতা এনে সজাগতা আহিলে সমগ্ৰ পশ্চিম কাৰ্বি আংলং জিলাখনে এটা সময়ত হয়তো এখন স্বচ্ছ জিলা ৰূপে পৰৱৰ্তী সময়ত পৰিগণিত হ'ব পশ্চিম কাৰ্বি আংলঙৰ বৰমাৰজং গাঁৱত অনুষ্ঠিত হৈছে এই বৰমাৰজং গাঁৱৰ ৰাইজৰ যিখিনি ইয়াত গ্ৰীণ এণ্ড ক্লিন যিটো মানে গাঁওখনত এটা মেইনটেইন কৰিব লাগে সেইখিনি ইয়াত ইণ্টাৰাকশ্যন হৈছে খুব ভাল হৈছে ৰাইজেও ইণ্টাৰাকশ্যন কৰিছে আৰু তেওঁলোকৰ যিটো অভাৱ অভিযোগবিলাক মানে ফ্ৰীলি তেওঁলোকক মানে ক'বলৈ পাইছে সুবিধা পাইছে আৰু মেইন সমস্যাটো হৈছে যে ইয়াত গাঁওখনত যদিও সিহঁতে অলৰেডি ক্লিনলিনেছৰ কামবিলাক অলৰেডি হাতত লৈছে যদিও ইয়াত কিছু ফেচিলিটিবিলাকৰ মানে ইয়াত অভাৱবিলাক ৰৈ গৈছে বাৰৰ কাৰণে ৱেষ্ট কাৰ্বি আংলঙত এই চিকদামাখা আৰু বৰমাৰজং গাঁৱত আহি পেলাই মোৰ বহুত ভাল লাগিছে মানে চাৰিওপিনে গ্ৰীণটো আছে সেউজ কৰিবলৈ আৰু একো নাই তাত মানে সংৰক্ষণৰ ব্যৱস্থাটো ৰাখিলে হ'ব আৰু লগতে ইয়াতে যিটো ক্লিন আৰু গ্ৰীণ ভিলেজৰ যিটো কনচেপ্ট হয় এইটো সব চাৰিওপিনে মানে ৱাটাৰফলছ আছে কাৰ্বি আংলঙত এইবিলাক আৰু হোমষ্টে যদি কৰে আমাৰ এই বৰমাৰজং আৰু চিকদামাখা তেতিয়াহ'লে এইটো বহুত ইকোটুৰিজিমৰ এইটো ভাল এটা যে ক্লিন এণ্ড গ্ৰীণ ভিলেজ বুলি আমাৰ এই স্বচ্ছ আৰু সেউজ গাঁৱৰ কাৰণে আৰু ইয়াতে ভাল জেগাই তেনেকৈ হৈছে কাৰণ মানে আগৰ পৰাই ইয়াতে আন্তৰিকতা আছে মানুহবিলাকৰ এই স্বচ্ছতাৰ কাৰণে কাৰণ ওচৰতে মানে আমাৰ এই ইয়াৰ পৰা অলপ পূবৰ ফালে গ'লে ইয়াতে এই চিকদামাখা যিটো গাঁও আছে ইয়াৰ ওচৰতে পৰি যায় আমাৰ ইয়াৰ এই বৰমাৰজং গাঁওটো আৰু ইয়াত একো অভিযান নচলা আগৰ পৰাই ইয়াতে চাফ চিকুণ হৈ আছে কিন্তু ইয়াতে আজি ভাল এইটো মানে সজাগতা এটা আনিব লাগে যে অকল আমাৰ বৰমাৰজং বা চিকদামাখাই মানে এই স্বচ্ছ আৰু মানে
হিউজ গাঁও নহয় মানে সমগ্ৰ কাৰ্বি আংলঙৰ লগতে ইয়াৰ পৰাই মানে সমগ্ৰ ভাৰতো মানে এই অভিযানটো মানে সক্ষম হয় গাঁৱৰ দুখীয়া লোকসকলৰ বাবে হাতত আঠুৱা নিবনুৱাসকলৰ বাবে চাকৰি নিয়োগ কৰা প্ৰতিশ্ৰুতি আদি লৈ শুক্ৰবাৰে গৃহ সমষ্টিৰ বিথুং ৰেংথেমাত সপত্নী উপস্থিত হয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং কাৰ্বি ৰংচপীত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন তৰাডুবি টুমপ্ৰেং বিথুং ৱাকাটা আৰ্টু কেকাং আদি কেইবাটাও গাঁৱৰ গয়াৰ মাজত বিতৰণ কৰে আঠুৱা লগতে বিশাল জনসভাত উপস্থিত জনতাক উদ্দেশ্যে ভাষণ প্ৰদান কৰে ৰংহাঙে সন্মুখত সাংসদ নিৰ্বাচন হাতত বিভিন্ন উপহাৰ টোপোলা লৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও সপত্নীয়ে গৈ বাৰে বাৰে গাঁৱৰ ৰাইজৰ কাষ চাপিছে গাঁৱৰ ভোটাৰ ৰাইজৰ সৈতে বহাইছে নিৰ্বিৰ সম্পৰ্ক কাৰ্বি ৰংচপীত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন তৰাডুবি টুমপ্ৰেং বিথুং ৱাকাটা আৰ্টু কেকাং আদি কেইবাটাও গাঁৱৰ গয়াৰ মাজত বিতৰণ কৰে আঠুৱা মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ আগমনৰ খবৰ পাই সমষ্টি সমৰ্থক নেতাসকলে আয়োজন কৰা এক বিশাল ৰাজহুৱা সভাতো মিলিত হয় ৰংহাং বিশাল জনতাক উদ্দেশ্যে দিয়া ভাষণত তেওঁ ভিতৰুৱা বিভিন্ন ঠাইৰ ৰাইজৰ সুবিধাৰ বাবে পথ মেৰামতি তথা নিৰ্মাণ নিবনুৱাসকলৰ বাবে চাকৰি সংস্থাপন আদি বিভিন্ন প্ৰতিশ্ৰুতিৰ বন্যা বোৱালে ৰাইজৰ আগত উল্লেখ্য সভাত ভিডিচি অধ্যক্ষ ৰামচন্দ্ৰ ৰংপি ৰংখাং লেমছৰ অধ্যক্ষ মংগল পে বিডিঅ শশীকান্ত টিমুং প্ৰমুখ বহু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ডংকামকামৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ পৰিষ্কাৰ ভাৰত সেউজ ভাৰত এই কাৰ্যসূচী ৰূপায়ণ কৰিলে কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ অন্তৰ্গত দিলাউজানত বোকাজান মহকুমাৰ কাৰ্যালয় তথা অন্যান্য চৰকাৰী বিভাগৰ বিষয়া তথা কৰ্মচাৰীসকলে মিলি ৰূপায়ণ কৰিলে এই কাৰ্যসূচী কাৰ্বি আংলং জিলা প্ৰশাসনৰ নিৰ্দেশ মতে বোকাজান মহকুমাৰ কাৰ্যালয় তথা অন্যান্য বিভাগীয় কাৰ্যালয় বিষয়া তথা কৰ্মচাৰীসকলৰ উদ্যোগত শুক্ৰবাৰে পুৱা ৰূপায়ণ কৰিলে পৰিষ্কাৰ ভাৰত আৰু সেউজ ভাৰত কাৰ্যসূচী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাজ্য তথা জিলাৰ সৰ্বোত্তম পৰিষ্কাৰ পৰিচ্ছন্ন ভাৰত গঢ়াৰ যি স্বপ্ন সেই স্বপ্নৰে অংশ দিলাউজানত পৰিষ্কাৰ অভিযানৰ কাৰ্যসূচী বোকাজানৰ ১ নং দিলাউজান মধ্য ইংৰাজী বিদ্যালয় চৌহদত উক্ত পৰিষ্কাৰ ভাৰত সেউজীয়া ভাৰতৰ অংশস্বৰূপ চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে চাফাই কাৰ্যসূচীৰ অন্তত মহকুমাধিপতি দিলীপ টেৰাঙৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এখনি সভাত মুখ্য অতিথি হিচাপে বিধায়ক ডক্টৰ নুমল মুমিন জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্ত কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন MLC ৰিচাৰ্ড টম্পি সহকাৰী মুখ্য বন সংৰক্ষক জীৱন ৰংপিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিসকলে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ পুনৰ বিতৰ্কত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ বিদ্যালয়সমূহত চৰকাৰে দিয়া ভেকচিন কিমান উপযোগী চৰকাৰে ভেকচিন ব্যৱহাৰ কৰি ৰোগাক্ৰান্ত স্কুলীয়া ছাত্ৰী ৰাজ্য চৰকাৰে বিদ্যালয়সমূহত প্ৰেৰণ কৰা ভেকচিন কিমান সুৰক্ষিত প্ৰায় পোহৰলৈ আহে চৰকাৰী ভেকচিনৰ ফলত বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী আক্ৰান্ত হোৱাৰ ঘটনা ঠিক একে ঘটনা পোহৰলৈ আহিল লংকাৰ এজাবাৰী প্ৰমোদ ৰঞ্জন দেৱনাথ হাইস্কুলত প্ৰথমে মন কৰক এই ছাত্ৰী পম্পা দাস নামৰ এই ছাত্ৰীগৰাকী আক্ৰান্ত হৈছে জটিল ৰোগত 1 ছেপ্টেম্বৰ বিদ্যালয়ত দিয়া চৰকাৰী ভেকচিন লোৱাৰ পিছৰে পৰা আক্ৰান্ত হৈছে ছাত্ৰীগৰাকী বৰ্তমান শয্যাশাচী পম্পা দাস নামৰ ছাত্ৰীগৰাকী চিকিৎসকৰ মতে এতিয়া সুস্থ হ'ব যদিও প্ৰয়োজন হ'ব অস্ত্ৰোপচাৰৰ কেতিয়া ভেকচিনটো কেতিয়া দিছিলে তোমাক 1 তাৰিখে ভেকচিন দিয়াৰ পিছৰ পৰা এতিয়া কি তুমি খোজকাঢ়িব নোৱাৰা কি হৈছে এতিয়া ভৰিটো বিষাই থাকে ডক্টৰ দেখাইছিলা কি বুলি কৈছে ডক্টৰে অপাৰেশ্যন লাগিব বুলি কৈছে ভেকচিন দিয়াৰ লগে লগে হৈছিল নি এইটো স্কুলখনৰ নাম কি বুলি ক'লা প্ৰমোদ ৰঞ্জন দেৱনাথ হাই স্কুল ক'ত আছে এখন স্কুল এজাৰবাৰী
প্ৰথম পৰ্যায়ত বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও বৰ্তমানে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ছাত্ৰীগৰাকীৰ মাতৃৰ আমার মেয়ের প্রথমে স্কুলে ইঞ্জেকশন দেওয়া হয়েছে দেওয়ার পিছিয়ে পাটার মধ্যে কিরকম কামড় কামড় দিচ্ছে তো ঘরে যাওয়ার পরে অল্প অল্প ব্যথা করছে তো সন্ধ্যার লগে লগেই ঘুমাই গেছে ঘুমানোর সাথে সাথে আমার বাচ্চা কইছে খাইছে না সকালবেলা উঠে ডাইরেক্ট পাটা উঠাইছে এইরকম তখন আমি কইছি কি হয়েছে মা কইছে কি হয়েছে মা কইতাম পারি না তখন আমি কইছি যে দেখছি পরে মা হালকা ইঞ্জেকশন দেওয়ার সাথে সাথে আমার পাটার মধ্যে কিরকম করছে করার পরে আমার এরকম খাওয়াটা এখন আর বয় না পরে আমি একদিন হোমিওপ্যাথিক ওষুধ এনে খাওয়াইছি বইছে না পরে যে বেজিছে তার ঘরে গেছে তার কেনে অনুপযোগী চৰকাৰী ভেকচিনৰ বাবে হাহাকাৰ পৰিস্থিতি এই ভুক্তভোগী পৰিয়ালটোৰ চৰকাৰৰ ভুল হোৱাৰ এই কাণ্ডৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে নে এইদৰে চৰকাৰৰ গাফিলতিৰ বাবে বাৰম্বাৰ নিৰীহী পৰিয়ালবোৰে ভুগিব লাগিব এনে যাতনা লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ Please step in Ishan Motors, a showroom cum sales point of Royal Enfield opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. Kanch, Assam Hill Small Industries Development Corporation Limited opera, ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি
আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। বিৰতি পিছত পুনৰ বাতৰি মজিয়াত প্ৰায় সপ্তাহৰ আগতে পৰিছিল এজাক নেৰানেপেৰা মুখলধাৰ বৰষুণ প্ৰবল বৰষুণৰ পানীত উফন্দি উঠিল হাবজান আৰু এই উফন্দি উঠা জলপৃষ্ঠৰ প্ৰবল সোঁতে উটুৱাই লৈ গ'ল ধনশিৰি হাবজান গিৰিংগিৰিলৈ যোৱা একমাত্ৰ সংযোগী PMGY পথৰ ওপৰত নিৰ্মিত কালভাৰ্টে বানে উটুৱাই নিয়াৰ দিনৰে পৰা বহিস্থানৰ সৈতে প্ৰায় যোগাচিহ্ন হৈ পৰা অভাৱ অনাটনৰ দিনতে এন্ধাৰ দেখা দিশহাৰা ৰাজ্যলৈ এতিয়াও যোৱা নাই এধানি চৰকাৰী সাহায্য আনকি খবৰ পায়ো আৰ্ট লোক কেইজনৰ কাষত এবাৰো উপস্থিত হোৱা নাই স্থানীয় জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচা হয় আজি তাৰিখতো প্ৰায় পাণ্ডৱবৰ্জিত স্থান হৈ আছে পৰিষদীয় সমষ্টি হাপাজান গিৰিংগিৰি এলেকা কেবাশ গয়ান নিবাসী এই এলেকালৈ সাধাৰণতে নাহে কোনো ৰাজনৈতিক নেতা কাচিত আহে যদিও নিৰ্বাচনৰ সময়তহে তাৰ পিছত ইয়ালৈ নাহে কোনো ৰাজনৈতিক নেতা নাহে কোনো চৰকাৰী বিষয়া অথবা কৰ্মচাৰী অৰ্থাৎ আহিব নোখোজে আপোনালোকে দৃশ্যটি ভালদৰে মন কৰক এই দৃশ্য আজি বা কালি অথবা পৰহিৰ নহয় প্ৰায় এসপ্তাহ আগৰ ঘটনা একেৰাহে কেইবা ঘণ্টা জুৰি হোৱা এজাক মুখলধাৰ বৰষুণত হাপাজানৰ এই দীঘলীয়া জানসদৃশ নৈ উঠিছিল প্ৰবল বানৰ প্ৰবল সোঁতে উটুৱাই নিছিল কালভাৰ দুয়োপাৰা বিৰাট গৰা খহনীয়া গয়া ৰাইজ পাৰাপাৰ হ'ব পৰা নাই স্কুলীয়া ছাত্ৰ ছাত্ৰী বজাৰ সময়লৈ বা প্ৰয়োজনক অফিচ কাছাৰী যাব পৰা নাই স্থানীয় ৰাইজ কিন্তু এই হাহাকাৰ আৰু অভাৱৰ সময়ত এতিয়াও অহা নাই চৰকাৰৰ তৰফৰ পৰা কোনো সাহায্য দুৰ্ভোগ তথা অভাৱত থকা আৰ্টৰ লোক কেইজনৰ খবৰ ল'বলৈ আনকি আজিলৈকে উপস্থিত হোৱা নাই স্থানীয় জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচা ডিফু ধনশিৰি পথেৰে ডিফু ধনশিৰিলৈ দিনত কেইবাবাৰ অহা যোৱা কৰিলেও এবাৰ সময় হোৱা নাই দিশহাৰা ৰাইজৰ খবৰ ল'বলৈ খবৰটো তথ্য সহকাৰে এইদৰে সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত ডিফুচাৰ এবাৰ মনত পৰিবনে এই পীড়িত প্ৰজাৰ কাষত উপস্থিত হ'বলৈ ধনশিৰিৰ পৰা টিংকু ডিফুচা ধনশিৰি হেনুপ আহি কিবি অৰ্থাৎ বাঁহ গজালি টেঙা কৰা প্ৰথা এই প্ৰথা তথা পৰম্পৰা কাৰ্বি ডেকা গাভৰুৱে পৰম্পৰাগত ৰীতি নীতিৰে হেম উপ অৰ্থাৎ বাঁহ গজালি টেঙা কৰিবলৈ ৰখা উৎসৱটি ৰূপায়ণ কৰিলে সাংস্কৃতিক ক্ষেত্ৰ তাৰালাংচুত কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত ডেকা গাভৰুৱে মিলি শুক্ৰবাৰে ৰূপায়ণ কৰিলে হেন উপ আহি কিবি উৎসৱ পুৱা কাৰ্বি সাংস্কৃতিক গুৰু ৰাংচিনা চাৰ্প প্ৰতিমূৰ্তিৰ কাষত বন্তি প্ৰজ্বলন কৰি এই কাৰ্যসূচী শুভাৰম্ভ কৰে প্ৰথা অনুসৰি এদিনৰ আগতে সিংহাসন পাহাৰলৈ গৈ ডেকা গাভৰুসকলে বাঁহৰ গজালি সংগ্ৰহ কৰি আনে তাৰ পিছৰ দিনা অৰ্থাৎ আজি পুৰোহিত বাজং ইংটি পূজাৰ বিধি আৰম্ভ কৰে আৰু পিছত গায়ক চেং টিমুঙৰ হেন উপ আহি কিবি গীত পৰিৱেশনৰ মাজতে আহৰ হিত বাঁহ গজালি গাহৰি মাংস ভৰাই দিয়ে অৰুণ লেখে ৰিপোৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ